নিজৰ ঘৰৰ কিছুমান বস্তু খাই খুবেই ভাল লাগে। মাছ, মাংস, কণী, পনীৰ এইবোৰতো সকলোৱে খায়ে থাকে, কিন্তু কিছুমান বস্তু খুবেই ভাল লাগে। তাৰ ভিতৰত মোৰ প্ৰিয় হ'ল মান কচু। এইজোপা মান কচু আগতে মোৰ গাৰ্ডেনত আছিল, আপোনালোকক দেখুৱাইছিলোঁ, কিন্তু এতিয়া মই জেগাটো চেঞ্জ কৰি দিলোঁ, কাৰণ মই গাৰ্ডেনখন অকণমান বঢ়াইছোঁ। যোৱাকালি ভিডিঅ' এটা শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। তো এইজোপা যেতিয়া মই ইয়াত জেগাটো চেঞ্জ কৰিছোঁ, এজোপা খাব পৰা হৈছিল, আৰু সেইজোপা মই কেনেকৈ কৰোঁ চাই থাকক। কিন্তু খাই ভাল লগা কিছুমান বস্তু অলপ ৰান্ধোতে কষ্ট হয়, আৰু মান কচুৱে অকণমান ডিঙিত যদি ৰান্ধিব জনা নাযায় খজুৱাই, সেইটো কাৰণে খুব সাৱধানে বনাব লাগে। হাই গাইজ, ৱেলকাম টু ৰিমাজ গাৰ্ডেন। মই আপোনালোকৰ লগত প্ৰায় মান কচুজোপা শ্বেয়াৰ কৰিছিলোঁ মাজে মাজে। মোৰ গাৰ্ডেনত যে আছিল মান কচুজোপা, যিসকলে চাইছে সেইসকলে জানিব। সেই মান কচুজোপা মই খাব পৰা হৈছিলে, সেইটো কাৰণে মই কাটি আনিছিলোঁ। এইটুকুৰ অকণমান দীঘলীয়াকৈ আছিলে। মই আচলতে ভিডিঅ' নবনাওঁ ভবা নাছিলোঁ, ভিডিঅ' বনাম বুলি। তাৰপিছত ভাবিলোঁ এটা সৰুকৈ ভিডিঅ' বনাওঁ। মই মান কচু কেনেকৈ বনাওঁ সেইটো দেখুৱাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। সকলোৱে বনাব জানে, তথাপি মই কেনেকৈ বনাওঁ সেইটোৱে দেখুৱাব ওলাইছোঁ। মই মান কচুটো কাটি ল'লোঁ, এনেকৈ সৰু সৰুকৈ স্কুৱেৰ চাইজত কাটি ল'লোঁ। আৰু আচলতে কচুবোৰ আমি যদি ভালকৈ ৰান্ধিব নাজানো তেতিয়াহ'লে ডিঙিত বহুত ধৰে, সেইটো কাৰণে মই এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ। আৰু এতিয়া মই চাওক, মই পেন এটাত থেকেৰা টেঙা আৰু পানী পূৰা পানীত থেকেৰা টেঙা দি উতলিবলৈ দিছোঁ। আৰু এতিয়া এইটো পানীটো টেঙা হৈ গৈছে, সেইটো কাৰণে মই এতিয়া এই কচুখিনি ইয়াত দি দিম। মই কচুখিনি ইয়াত দি দিলোঁ, আৰু এইখিনি মই ঢাকনিখন দি পেলাই অলপ সিজিবৰ কাৰণে থৈ দিম। তাৰপিছত মই পানীটো একেবাৰে পেলাই দিম, একেবাৰে শুকান কৰি ৰাখিম। কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম, চাই থাকক। চাওক, বইল কৰিছোঁ আৰু এতিয়া সিজি গৈছে, আৰু মই নমাই থলোঁ। অকণমান পানীটো একেবাৰে পৰিব দিম, সেইকাৰণে মই খৰাহী এটাত ৰাখি দিছোঁ। আৰু তাৰপিছত মই একেবাৰে চিম্পলকৈ বনাম। কচু বনালে বহুত বেছি বেলেগ বেলেগ মছলা দিলে মানে কচুৰ আচল টেষ্টটো গম পোৱা নাযায়, সেইটো কাৰণে মই একদম চিম্পলকৈ বনাম। নহৰু লৈছোঁ, পিঁয়াজ লৈছোঁ, কচুৰ পৰিমাণ অনুযায়ী মছলাখিনি, আৰু জলকীয়া লৈছোঁ। আৰু কিছুমান কচুৱে ডিঙিত খজুৱাই, সেইটো কাৰণে খুব সাৱধানে বনাবলগীয়া হয়। সেইটো কাৰণে মই পানীটো পূৰা শুকাব দিছোঁ। তাৰপিছত মই বনাম, আৰু এইখিনি মাত্ৰ পেষ্ট কৰি ল'ম, আৰু পাঁচফোৰণ ইউজ কৰিম, আৰু বাকী একো মছলা ইউজ নকৰোঁ। এনেকৈ খায়ে খুব ভাল লাগে, আচল কচুৰ টেষ্টটো পোৱা যায়। যদি বেছি কিবা কিবি ইউজ কৰা যায় তেতিয়াহ'লে সেই টেষ্টটো বেলেগ হৈ যায়, সেইটো কাৰণে মই এনেকেই বনাওঁ। তো চাই থাকক। মই সৰিয়হৰ তেল গৰম কৰি লৈছোঁ। তেল অকণমান মই বেছিকৈ ইউজ কৰিছোঁ, আৰু ইয়াত মই দিম পাঁচফোৰণ। মই এখন তামোলো ভৰাই লৈছোঁ। তামোল খাই খাই কাম কৰাৰ মজাটো বেলেগ, মই খুব তামোল খাওঁ। তো চাই থাকক মই কেনেকৈ বনাওঁ। মই পাঁচফোৰণ ফুটাই লৈছোঁ। আৰু এতিয়া মই নহৰু, পিঁয়াজ আৰু জলকীয়া পেষ্টখিনি দি দিম। মই ৰঙচুৱা হোৱালৈকে ভাজি থাকিম এইখিনি। এতিয়া মই ইয়াত কচুখিনি দি দিম। ইয়াত থেকেৰা টেঙাখিনিও আছে, কাৰণ অকণমান টেঙাটো থাকিলে ডিঙিত নখজুৱাই। কাৰণ এনেই ৰ'দ পৰা ঠাইত হোৱা কচুৱে সিমান নখজুৱাই, কিন্তু মোৰ যিহেতু অকণমান গ্ৰীণ নেটৰ তলত আছিল, সেইকাৰণে মই অকণমান ভয় লাগি পেলাই থেকেৰা টেঙাখিনি দিছোঁ। ইয়াত মই নিমখ হালধি এড কৰিম, সোৱাদ অনুযায়ী নিমখ দিলোঁ, হালধি দিলোঁ। এইখিনি সিজিয়ে গৈছে পানীত, যিহেতু বইল কৰি লৈছোঁ, সেইটো কাৰণে তথাপিও অকণমান কম জুই দি পেলাই অকণমান টাইম মাজে মাজে লৰাই দিম। অকণমান ঢাকনিখনো দি দিম এতিয়া।
এয়া চাওক অকণমান সময় ৰাখি দিয়াৰ পিছত এনেকৈ শুকাই গ'ল আৰু এতিয়া নমাব পৰা হৈ গ'ল। এয়া নমাই দিলোঁ আৰু খাবলৈ ৰেডি হৈ গ'ল। মান কচু খাই খুবেই ভাল লাগে। আচলতে মই বেলেগ বেলেগ মছলা ইউজ নকৰাৰ কাৰণটো হ'ল মান কচুৰ যিটো স্মেল আছে সেইটো ভাল লাগে খাই পেলাই। সেইটো কাৰণে মই জিৰা বা এনেকুৱা ধৰণৰ কোনো মছলা ইউজ কৰা নাই। চিম্পুলকৈ বনাইছোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। চবেই জানে বনাব, তথাপি মই কেনেকৈ বনালোঁ দেখুৱালোঁ। আপোনালোকৰ যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ ইমানতেই, বাই বাই।